Hello friends, welcome to my YouTube channel. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো বজাৰ পা ৰেষ্টুৰেণ্টৰ নিচিনাকৈ বনাব পৰাকৈ চিকেন বিৰিয়ানীৰ ৰেচিপি আৰু এতিয়া তো লকডাউন চলি আছে আৰু সকলো ঘৰতে আছে নিশ্চয় আৰু সেই কাৰণে মই আপোনালোকৰ লগত শেয়াৰ কৰিলো চিকেন বিৰিয়ানীৰ ৰেচিপি তেনেহলে ব্লগছন এই বিৰিয়ানীখিনি মই কেনেকৈ বনাইছো জানিবৰ কাৰণে সম্পূৰ্ণ ভিডিওটো চাওক চিকেন বিৰিয়ানী বনাবৰ কাৰণে প্ৰথমতে লৈছো মই চিকেন আৰু ইয়াতে আছে আধা কেজি আৰু মই চিকেনখিনি ভালদৰে ধুই লৈছো তাৰ পিছত লাগিব আমাক পিয়াজ এয়াছক মই পিয়াজখিনি এনেকৈ সৰু সৰুকৈ কাটিছো কাৰণ এইখিনি পিয়াজ আমি ফ্ৰাই কৰিম তাৰ পিছত উলিয়াই লম আৰু পিয়াজ মই দুটা ভাগত কাটিছো আৰু এটা ভাগ আছে এয়াছক এইটো হৈছে ভাগ আৰু এটা আৰু এইখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছো তাৰ পিছত চিকেন বিৰিয়ানী দিবৰ কাৰণে লাগিব আমাক পদিনা পাত এয়া আছে পদিনা পাত আপোনালোকে যি ভাল পায় এইবোৰ দিলে হ'ল আৰু মই এইখিনি ভাল পাওঁ কাৰণে মই এইবোৰ দিছো আৰু আপোনালোকক কৈ দি আছো তাৰ পিছত লৈছো মই জলকীয়া যিমান জ্বলা খায় সেই অনুযায়ী দিলে হয় আৰু তাৰ পিছত লৈছো বন ধনিয়া এয়া সব বন ধনিয়া আৰু লৈছো বিলাহী আৰু বিলাহী মই তিনিটা ইয়াতে কাটি লৈছো একেবাৰে এনেকৈ সৰু সৰুকৈ আৰু লৈছো আদা নহৰু পেষ্ট লৈছো তাৰপিছত লৈছো এয়া সব বাসমতি চাউল আমাক চিকেন বিৰিয়ানী বনাবলৈ লাগিব এয়া সব এইখিনি লৈছো ইয়াত অলপ বেছি দিয়া কিন্তু সেইখিনি ভিডিঅ'ত দেখা নহ'ল আৰু এইখিনি এতিয়া মই ভালদৰে ধুই লম আৰু এইখিনি ধুই লোৱা হৈ গ'ল আৰু এনেকৈ মই 10 মিনিট 20 মিনিট মান এনেকৈ ৰাখি দিম আৰু আজি মই বিৰিয়ানীটো বনাম কুকাৰৰ আৰু এয়া সব মই কুকাৰটো গৰম হ'বলৈ দিছো আৰু কুকাৰটো গৰম হৈ যোৱাৰ পিছত এতিয়া দিছো ইয়াতে মই তেল দিছো মই ৰিফাইন তেল আৰু আনফালে মই পানী গৰম হ'বলৈ দিছো কাৰণ বাসমতি চাউলখিনি সিজিবৰ কাৰণে আৰু এতিয়া তেলখিনি গৰম হৈ গৈছে আৰু ইয়াতে দি দিছো পিয়াজখিনি সৰু সৰুকৈ কটা পিয়াজখিনি আৰু এতিয়া ফ্ৰাই কৰি তাৰ পিছত উলিয়াই লম আৰু পিয়াজখিনি অলপ ৰংচুৱাকৈ মই ভাজি লওঁ কৰকৰাকৈ তেতিয়াহে আমাৰ বিৰিয়ানীখিনি খাইও ভাল লাগিব আৰু ইয়াতে লৈছো মই জিৰা আৰু লৈছো এলাচি লং আৰু দালচিনি আৰু পানীখিনি গৰম হোৱাৰ লগে লগে এইখিনি মই ঢালি দিছো জিৰা লং এলাচিখিনি আৰু ইয়াতে দিছো 1 চামুচ নিমখ সোৱাদ অনুসৰি আৰু দিছো ৰিফাইন তেল চামুচেৰে 2 চামুচ মান হ'ব আৰু এয়া চাক আমাৰ পিয়াজখিনি ৰংচ হৈ গৈছে এতিয়া নিমখৰ কাৰণে ৰেডি ঠিক এনেকুৱাকৈ ভাজি ল'ব লাগে আৰু এয়া চাক পানীখিনি পুৰণি আহি হ'ল কিমান ধুনীয়াকৈ কৰিছে এয়া চাক মই পিয়াজখিনি নুমাই লৈছোঁ এখন প্লেটত আৰু মই এতিয়া ইয়াতে দিলোঁ বাসমতি চাউলখিনি আৰু দিয়া হোৱাৰ পিছত এনেকৈ হেতাৰে মই অলপমান লাৰি দি আছোঁ আৰু এয়া চাক মই সেইখিনি তেলতে মই পিয়াজখিনি চিকেনৰ কাৰণে দি দিলোঁ আৰু এইখিনি মই বনাই ল'ম চিকেনটো আৰু এতিয়া পিয়াজখিনি 2-3 মিনিট মই একেৰাহে ভাজি যাম আৰু মই গেছটো ফ্লেমটো হাই দিব আছে আৰু এয়া চাওক মই পিয়াজখিনি 2-3 মিনিট ভাজি ল'লোঁ মই একেৰাহে আৰু এতিয়া চিকেন দিবৰ কাৰণে ৰেডি আৰু এয়া চাওক মই চিকেনবোৰ দি আছোঁ চিকেনটো দিয়া হৈ গ'ল আৰু এতিয়া মই ভালদৰে হিটাৰে মিহলাই যাম তেলৰ লগত মিক্স কৰি দিম চিকেনখিনি আৰু এয়া চাওক মোৰ বাসমতি চাউলখিনি উতলিবলৈ ধৰিছে আৰু এতিয়া অলপমান মই এনেকৈ হেতাৰে লাৰি দিছোঁ যাতে তলত ভাঙি নধৰে চাউলখিনি আৰু এতিয়া মই ইয়াতে দিবলৈ লৈছোঁ নিমখ মই ইয়াতে 1.5 চামুচ দিছোঁ আৰু সোৱাদ অনুসৰি দিলে হয় নিমখটো আৰু তাৰপিছত দিছোঁ হালধি 1 চামুচ এতিয়া হেতাৰে ভালকৈ এইখিনি মিহলাই দিছোঁ আৰু আমাৰ চিকেন বিৰিয়ানী বনাবৰ কাৰণে বাসমতি চাউলখিনি 90% সিজাই ল'ব লাগে আৰু এয়া চাউল মই ভাঙি পেলাই দেখুৱাইছোঁ মানে আমাৰ চাউলখিনি সিজি গৈছে এতিয়া মই এই চাউলখিনি অলপমান ঠাণ্ডা হ'বলৈ দি তাৰপিছত মই এইখিনি চিয়াই ল'ম তাৰপিছত ইয়াতে দিছোঁ আদা নহৰু পেষ্ট তাৰপিছত
চব ভালদৰে মিহলাই দি আছোঁ তাৰপিছত ইয়াতে দিছোঁ কাটি থোৱা বিলাহী আৰু এতিয়া চিকেনৰ লগত মিলাই দি আছোঁ বিলাহীবিলাক আৰু এতিয়া এনেকৈ 5 মিনিটমান মই একেৰাহে লৰাই যাম আৰু এতিয়া ইয়াতে অকণমান পানী মই দিছিলোঁ সেইটো ভিডিঅ' কৰা নহ'ল অলপমান পানী দিলে অলপ গ্ৰেভি টাইপৰ হৈ যাব এতিয়া মই চিকেনটো দুভাগত ভগাই লৈ অকণমান উঠাই আছোঁ থালত সেইটো চিকেন বিৰিয়ানীৰ লেয়াৰ দিবৰ কাৰণে আৰু এয়া চাওক মই চিকেন এইখিনি থালত ওলাই লৈছোঁ আৰু মই এতিয়া গেছটো ল' ফ্লেমত ৰাখি এতিয়া মই ইয়াতে বাচমতি চাউলবিলাক এনেকৈ দিম এয়া চাওক মই এতিয়া দি আছোঁ আৰু দিয়া হোৱাৰ পিছত এনেদৰে হাতেৰে ভালকৈ মিলাই ল'ব তাৰপিছত ইয়াতে দি আছোঁ মই বন ধনিয়াৰ পাত তাৰপিছত ইয়াতে দিছোঁ মই ভাজি কৰি থোৱা পিঁয়াজ এয়া চাওক আৰু তাৰপিছত দিছোঁ এনেকৈ গোটা জলকীয়া এনেকৈ খাই মই ভাল পাওঁ সেইকাৰণে ইয়াতে মই দি দিছোঁ তাৰপিছত ইয়াতে দিছোঁ পদিনাৰ পাত আৰু এতিয়া মই দিবলৈ লৈছোঁ চিকেনটো এয়া চাওক মই চিকেনটো দি আছোঁ এনেকৈ দি দিলে হ'ল আৰু এয়া চাওক চিকেনটো দিয়া হৈ যোৱাৰ পিছত ইয়াতে মই দিছোঁ আকৌ ফ্ৰাই কৰি থোৱা পিঁয়াজ আকৌ ইয়াতে দিছোঁ পদিনা আৰু বন ধনিয়াৰ পাত তাৰপিছত আকৌ ইয়াতে মই বাচমতি চাউলবিলাক আকৌ আগৰ দৰে দি যাম ইয়াতে চাউলবিলাকৰ ওপৰত আকৌ ইয়াতে দি আছোঁ মই পদিনাৰ পাত এনেকৈ তাৰপিছত আকৌ দিছোঁ বন ধনিয়াৰ পাত এতিয়া ইয়াতে দিছোঁ মই ৰেড ফুড কালাৰ চিকেন বিৰিয়ানীটো অলপ ৰংচ কৰিবৰ কাৰণে আৰু এয়া চাওক এতিয়া মই সকলোবোৰ বস্তু দিয়া হৈ গ'ল এতিয়া সেইকাৰণে কুকাৰৰ মই ঢাকনিখন লগাই দিছোঁ আৰু এটা চিটি অহালৈকে আমি অপেক্ষা কৰিম আৰু এয়া চাওক আমাৰ চিকেন বিৰিয়ানীটো হৈ গৈছে এতিয়া মই ঢাকনিখন গুচাই আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া মই আপোনালোকক প্লেট এখনত উলিয়াই দেখুৱাই আছোঁ আৰু মই উলিয়াই আছোঁ প্লেটত আৰু এয়া চাওক প্লেটত উলিয়াই লোৱা হৈ গৈছে আৰু এয়া চাওক দেখিবলৈ কিমান সুন্দৰ হৈছে আৰু খাবলৈতো বিৰাট টেষ্টি So friends, আপোনালোকক মই চিকেন বিৰিয়ানী বনাই দেখুৱালোঁ আৰু চিকেন বিৰিয়ানীটো খাবতো বহুতেই টেষ্টি আছে গতিকে আপোনালোকে এবাৰ মোৰ এই ৰেচিপিটো ট্ৰাই কৰিবচোন আৰু খাই বহুত ভাল পাব আশা কৰোঁ আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰোঁ আৰু যদি কোনোবাই মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব আৰু সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।